অভিনেতা আদিল হুছেইনলৈ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা নগৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে প্ৰদান কৰিলে এই বঁটা গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ননীগোপাল মহন্তৰ উপস্থিতিত প্ৰদান কৰা হ'ল এই বঁটা বিশিষ্ট অভিনেতা আদিল হুছেইনক প্ৰদান কৰা হ'ল আনন্দৰাম ঢেকিয়াল ফুকন বঁটা নগৰ ঐতিহ্যময় আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে 2024 বৰ্ষৰ এই বঁটা প্ৰদান কৰে বিশিষ্ট অভিনেতাগৰাকীক গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ননীগোপাল মহন্তৰ উপস্থিতিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বঁটা গ্ৰহণ কৰে আদিল হুছেইনে আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে মোক ইমানখিনি সন্মান কৰিলে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ভালপোৱা জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ যে এইখন কলেজৰ পৰা আৰু ল'ৰা ছোৱালী অনুপ্ৰাণিত হৈ কলাৰ দিশতে হওক বিজ্ঞানৰ দিশতে হওক নিজে যিটো সঁচাকৈ ভাল পায় সেইটোক যাতে আৰু মানে মহাবিদ্যালয়ৰ যিবিলাক মহাবিদ্যালয় অসমত আছে তেওঁলোকে আৰু যাতে ল'ৰা ছোৱালীবিলাক ইণ্ডিভিজুৱেলি চায় বাঞ্চ হিচাপে নাচায় আৰু এটা মানে দল হিচাপে নাচাই পেলাই ব্যক্তিগত যিবিলাক গুণ আছে তেওঁলোকৰ সেইবিলাকৰ প্ৰতি দৃষ্টি আকৃষ্ট কৰিব বিচাৰিছোঁ মই দায়িত্ব বহুত বাঢ়ি গ'ল গতিকে মই তাকেই কৈছোঁ অথনি মোৰ বক্তৃতাত যে মোৰ কান্ধৰ ওপৰত দায়িত্বৰ বোজা যেনে লাগিছে এইটো টু বি এবল টু কণ্টিনিউ টু ইনস্পায়াৰ পিপল থেংক ইউ ভেৰি মাছ আদিল হুছেইন এগৰাকী অসমৰেই নহয় গোটেই অসমৰে এগৰাকী প্ৰিয় অভিনেতা বিশেষকৈ আমি তেখেতক লগ পাইছিলোঁ কটন কলেজৰ সময়ত 1986-87 চনত তেখেত আহিছিল তেতিয়াৰ পৰাই তেখেতৰ মই এগৰাকী মন্ত্ৰমুগ্ধ এগৰাকী দৰ্শক আৰু বিশেষকৈ গোৱালপাৰাৰ এজন যুৱকে গৈ আমাৰ অসমৰ প্ৰেক্ষাপটৰ পৰা আৰম্ভ কৰি দিল্লীৰ পৰা ইংলেণ্ড বিশেষকৈ অথেলো আৰু শ্বেক্সপিয়ান যিখিনি নাটক তেখেতে কৰিছে গোটেই বিশ্ববাসীকে তেখেতে যন্ত্ৰৰ জয় কৰিছে গতিকে তেখেতৰ দৰে ব্যক্তিক আজি অসমৰ আধুনিক অসমৰ নিৰ্মাতা আনন্দৰাম ঢেকিয়াল ফুকনৰ পবিত্ৰ স্মৃতিত এটা বঁটা প্ৰদান কৰিবলৈ পাই মই গৌৰৱান্বিত আৰু মই যথেষ্ট সন্মানিত অনুভৱ দিল্লাগে আজি আনন্দৰাম ঢেকিয়াল ফুকন বঁটাটো দিয়াৰ বাবে অতি সুখী হৈছোঁ আদিল হুছেইন আমাৰ অসমৰ গৌৰৱ ভাৰতৰ গৌৰৱ তেখেত এজন নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন কলেজে যিটো তেওঁক এৱাৰ্ড দিলে সেইটোৰ বাবে বহুত সুখী হৈছোঁ।